হাই গাইজ, এয়া ৰঙালাও আৰু চয়াবিনৰ তৰকাৰী বনাব লৈছোঁ কম খৰচতে। আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। এয়া কেৰাহী বহাই দিছোঁ, এতিয়া গৰম হৈছে, তেল দি দিলোঁ। এয়া হালধিৰ গুড়ি দি দিলোঁ, চয়াবিনখিনি অকণমান ফ্ৰাই কৰি ল'ম। সোৱাদ অনুযায়ী অকণমান নিমখ দি দিলোঁ। চয়াবিনখিনিও দি দিলোঁ ফ্ৰাই কৰিবৰ কাৰণে। এয়া চয়াবিনখিনি হৈ গ'ল, এতিয়া নমাই আছোঁ। এয়া এতিয়া পিঁয়াজ দি দিলোঁ। এতিয়া অকণমান হালধিৰ গুড়ি দি দিলোঁ। এয়া নহৰু আদা দি দিলোঁ। এয়া ৰঙালাওখিনি এতিয়া ধুই পেলাই দি দিলোঁ। এতিয়া অকণমান লৰাই দি দিলোঁ। এয়া আলুও দি দিলোঁ। আলুটো দি পেলাই অকণমান লৰাই দিলোঁ। এয়া দালি হয়, আধা ঘণ্টা আগতে তিয়াই থৈছিলোঁ, ধুই পেলাই তৰকাৰীত দি দিলোঁ। এতিয়া অকণমান লৰাই দিছোঁ। এয়া অকণমান জিৰা গুড়ি দি দিলোঁ। অকণমান ধনিয়াৰ গুড়িও দি দিলোঁ। এয়া অকণমান জলকীয়াৰ গুড়ি দি দিলোঁ। অকণমান নিমখো দি দিলোঁ সোৱাদ অনুযায়ী। এয়া অকণমান লৰাই দি দিলোঁ। এয়া অকণমান বিলাহীও দি দিলোঁ। এয়া জলকীয়াও কাটি দি দিলোঁ। এতিয়া এয়া পানীও দি দিলোঁ অলপমান। এয়া অকণমান লৰাই দি দিলোঁ। ঢাকনিখন দি দিলোঁ সিজিবৰ বাবে। এতিয়া তৰকাৰীখন মজাই লৈ ফ্ৰাই কৰা চয়াবিনখিনি দি দিলোঁ। এতিয়া অকণমান লৰাই দি দিলোঁ। এয়া অকণমান ধনিয়াৰ পাতো কাটি দি দিলোঁ। এয়া হৈ আছে। এয়া ফাইনেলি হৈ গ'ল। বহুত টেষ্টি ৰেচিপি হয়, আপোনালোকেও ট্ৰাই কৰি চাব পাৰে।